ষ্টাফৰো ভুল, ডক্টৰো ভুল, দুইটাৰে ভুল হয়। ৱাৰ্মাৰটো থকাটো আছে কিন্তু ভাঙা আছিলে। ওপৰত যোনখিনি লাইট ফটোথেৰাপি পাব লাগে ন, সেইখিনি মানে নাছিলে কাৰণে লাইট বেয়া কাৰণে আমি সেইটো ইউজ কৰা নাছিলে। মানে এনেতো 3-4জনমান লাগে, হ'লেও মানে আমাৰ মানে আমি মেনেজ কৰোঁ আৰু। ষ্টাফৰো ভুল, ডক্টৰো ভুল, দুইটাৰে ভুল হয়। এনেকুৱা নহয় যে আমিতো শুদ্ধ বুলি নকওঁ, ভুল হৈছে। কিন্তু তাইৰ দায়িত্ব, তাইৰ অকলে 35টা বেবী চম্ভালি আছিল। ধেমালি নেকি 35টা বেবী নিকুত চম্ভালি থকা অকলে? নিকুৰ ছোৱালী ইহঁত দুজনী আছে, ইহঁত দুজনীকো সুধিব পাৰে। 35টা বেবী তাই চম্ভালি আছিলে। গোটেই টিমটো কানক, তেতিয়া আমি এনেকৈ হেৰি নকৰোঁ। আজি আমি ওলাই আহিব লগা আছে, ষ্টাফৰ কাৰণে ওলাই আহিছোঁ। মইতো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰো নহয়। তাৰ কামত আমাৰতো ৰাতি 5জন মানে চিষ্টাৰ থাকে আৰু 2গৰাকী ডক্টৰ আছিলে। আৰু ৰুম হিচাপে আমাৰ ডিভাইড আছে, মানে এটা টাৰ্ম, এটা প্ৰি টাৰ্ম আৰু এটা SB বুলি। NSBত মানে তাইক অকলে কৰিব লাগে। মানে সেইটোত টোটেল ৰাতিটোত 35 বেবী আছিলে বুলি কৈছে। অকল সেইটো ৰুমতে ৱাৰ্মাৰটো থকাটো আছে কিন্তু ভাঙা আছিলে। সেইটো বাকীখিনিও ভঙা আছিলে। 5টা ইউজ হৈ আছিলে ৰাতিটোত, কিন্তু বাকীখিনি লগত আছে যদিও মানে ওপৰত যোনখিনি লাইট ফটোথেৰাপি পাব লাগে ন, সেইখিনি মানে নাছিলে কাৰণে লাইট বেয়া কাৰণে আমি সেইটো ইউজ কৰা নাছিলে। মানে আৰু যোনখিনি বেয়া আমি চাইডতে থৈ দিছিলোঁ সেইখিনি। মানে কেতিয়াবা এনেকুৱা হয়নে যে ইয়াত বেবীৰ সংখ্যা বেছি হৈ যায়, যাৰ কাৰণে 5-6টাও এটা ৱাৰ্মাৰত ৰাখিবলৈ হয়, এইটো হয়, ৰাখিবলগীয়া হয়। আৰু সেইটো বেবী বাঢ়িলে মানেতো এটা প্ৰেছাৰটো থাকিবই আৰু সেইটোতো আৰু আমি চব মিলি মানে যদি এটা কিবা এজনকৈ থাকোঁ, তেনেহ'লে আমি প্ৰেছাৰ থাকে বহুত, চবটো হেণ্ডেল কৰিব লগা হয়। সেইটোতো আমি কৰোঁ, নিজে হ'লেও কৰোঁ। সেইটো চব হেণ্ডেল কৰি আহি আছোঁ, এতিয়ালৈকে আহি আছোঁ আমি হেণ্ডেল কৰি। যিমান হ'ল 35 বেবী হওক, কেতিয়াবা 40 হৈ যায়, সেইটো চব হেণ্ডেল কৰি আহি আছোঁ। আমি 3 আৱাৰলি আমি ফিডিং কৰাব লাগে বাচ্চাক, মনিটৰ কৰিব লাগে। আমি বাচ্চাক চাবও লাগে, তাৰপাছত ডাইপাৰ চেক কৰিব লাগে। সিহঁতে লেতেৰা হৈ যায়, কেতিয়াবা হেৰি হয়, ট্ৰিটমেণ্ট আমি চাব লাগে। সেইটো চব মানে কণ্টিনিউ চলি থাকে। আৰু এনেতো 3-4জনমান লাগে, হ'লেও মানে আমাৰ মানে আমি মেনেজ কৰোঁ আৰু। কৰাৰ পিছত মানে এজনীকে আছিলে সেইটো টাইমত। ষ্টাফৰো ভুল, ডক্টৰো ভুল, দুইটাৰে ভুল হয়। এনেকুৱা নহয় যে আমিতো শুদ্ধ বুলি নকওঁ, ভুল হৈছে। কিন্তু তাইৰ দায়িত্ব, তাইৰ অকলে 35টা বেবী চম্ভালি আছিল। ধেমালি নেকি 35টা বেবী নিকুত চম্ভালি থকা অকলে? নিকুৰ ছোৱালী ইহঁত দুজনী আছে, ইহঁত দুজনীকো সুধিব পাৰে। 35টা বেবী তাই চম্ভালি আছিলে। গোটেই টিমটো কানক, তেতিয়া আমি এনেকৈ হেৰি নকৰোঁ। আজি আমি ওলাই আহিব লগা আছে, ষ্টাফৰ কাৰণে ওলাই আহিছোঁ। মইতো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰো নহয়। তাৰ কামত আমাৰতো ৰাতি 5জন মানে চিষ্টাৰ থাকে আৰু 2গৰাকী ডক্টৰ আছিলে। আৰু ৰুম হিচাপে আমাৰ ডিভাইড আছে, মানে এটা টাৰ্ম, এটা প্ৰি টাৰ্ম আৰু এটা SB বুলি। NSBত মানে তাইক অকলে কৰিব লাগে। মানে সেইটোত টোটেল ৰাতিটোত 35 বেবী আছিলে বুলি কৈছে। অকল সেইটো ৰুমতে ৱাৰ্মাৰটো থকাটো আছে কিন্তু ভাঙা আছিলে। সেইটো বাকীখিনিও ভঙা আছিলে। 5টা ইউজ হৈ আছিলে ৰাতিটোত, কিন্তু বাকীখিনি লগত আছে যদিও মানে ওপৰত যোনখিনি লাইট ফটোথেৰাপি পাব লাগে ন, সেইখিনি মানে নাছিলে কাৰণে লাইট বেয়া কাৰণে আমি সেইটো ইউজ কৰা নাছিলে। মানে আৰু যোনখিনি বেয়া আমি চাইডতে থৈ দিছিলোঁ সেইখিনি। মানে কেতিয়াবা এনেকুৱা হয়নে যে ইয়াত বেবীৰ সংখ্যা বেছি হৈ যায়, যাৰ কাৰণে 5-6টাও এটা ৱাৰ্মাৰত ৰাখিবলৈ হয়, এইটো হয়, ৰাখিবলগীয়া হয়। আৰু সেইটো বেবী বাঢ়িলে মানেতো এটা প্ৰেছাৰটো থাকিবই আৰু সেইটোতো আৰু আমি চব মিলি মানে যদি এটা কিবা এজনকৈ থাকোঁ, তেনেহ'লে আমি প্ৰেছাৰ থাকে বহুত, চবটো হেণ্ডেল কৰিব লগা হয়। সেইটোতো আমি কৰোঁ, নিজে হ'লেও কৰোঁ। সেইটো চব হেণ্ডেল কৰি আহি আছোঁ, এতিয়ালৈকে আহি আছোঁ আমি হেণ্ডেল কৰি। যিমান হ'ল 35 বেবী হওক, কেতিয়াবা 40 হৈ যায়, সেইটো চব হেণ্ডেল কৰি আহি আছোঁ। আমি 3 আৱাৰলি আমি ফিডিং কৰাব লাগে বাচ্চাক, মনিটৰ কৰিব লাগে। আমি বাচ্চাক চাবও লাগে, তাৰপাছত ডাইপাৰ চেক কৰিব লাগে। সিহঁতে লেতেৰা হৈ যায়, কেতিয়াবা হেৰি হয়, ট্ৰিটমেণ্ট আমি চাব লাগে। সেইটো চব মানে কণ্টিনিউ চলি থাকে। আৰু এনেতো 3-4জনমান লাগে, হ'লেও মানে আমাৰ মানে আমি মেনেজ কৰোঁ আৰু। কৰাৰ পিছত মানে